মই সদায় আপোনালোকৰ এই মৰমৰ চেলেঞ্জ আসাম চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড একেলগে কেনেকৈ লিংক কৰিব বা এই দুটাৰ মাজত পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ মাজত কেনেকৈ বিয়া কৰাই দিব তাৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। মই কেনেকৈ মোৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড একেলগে লিংক কৰিলোঁ লাইভ প্ৰুফ আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। আপুনি এই ভিডিঅ'টো শেষলৈ চাই থাকক। তাৰ আগতে আপোনালৈ এটাই অনুৰোধ, যদি এই চ্যানেলটো সাবস্ক্রাইব করা নাই বা আপনি এই চ্যানেলৰ নতুন আহিছে তেনেহলে চ্যানেলৰ কাষতে ওলাই ৰঙা সাবস্ক্রাইব বাটনটো আপুনি টাচ কৰি সাবস্ক্রাইব কৰি দিব আৰু লগতে ওলাই বেল আইকনটো আপুনি টাচ কৰি অন কৰি ৰাখিব যাতে মই এনেকৈ আপোনাৰ হেল্পফুল ভিডিঅ' যেতিয়া আপলোড দিম আপুনি লগে লগে নোটিফিকেশন পাই থাকিব। আপোনাৰ পান কাৰ্ডটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবলৈ হলে আপুনি আপোনাৰ মোবাইলতেই পাৰিব। তো তাৰ বাবে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব লাগিব। লৈ আপুনি ইয়াত নিশ্চয় চাৰ্জ আইকন পাইছে, চাৰ্জ আইকনত চাৰ্জ কৰিব লাগিব ই ফিলিং। নিশ্চয় আপুনি চাবলৈ পালে ই ফিলিং। তো ই ফিলিং যেতিয়া চাৰ্জ কৰিব কৰাৰ পিছত এনেকুৱা পেজ লোডিং হ'ব। তো আপুনি আপোনাৰ মোবাইলত 3 ডটত ক্লিক কৰি ডেস্কটপ সাইটটো অন কৰি ল'ব। নিশ্চয় চাবলৈ পালে মোৰ মোবাইলত ডেস্কটপ সাইটটো অন কৰি ল'লো আৰু মোৰ মোবাইলত ডেস্কটপৰ দ্বাৰা লোডিং হৈ গ'ল। হোৱাৰ পিছত আপুনি ইয়াত নিশ্চয় লিংকটো চাবলৈ পাইছে ই ফিলিং হোম পেজ। তো এই লিংকটোত ক্লিক কৰিব। এই লিংকটো এই ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত পাই যাব। তাৰ পৰা আপুনি ডাইৰেক্ট এই পেজত আহিব পাৰিব। যেতিয়া এই পেজটোত আহিব তো আপুনি এই এডছ যিটো শ্ব' হৈছে কাটি দিব। তো ইয়াত আপুনি নিশ্চয় চাবলৈ পাইছে লেফট সাইডে, যিমান পাৰোঁ মই আপোনালোকক জুম কৰি দেখাই দিম। তো ইয়াত অপশ্যন স্ক্ৰল ডাউন দি চাব, ইয়াত লিংক আধাৰ। তো লিংক আধাৰ নিশ্চয় চাবলৈ পাইছে ই পে টেক্স। তো ইয়াত 3 নম্বৰ ওপৰৰ পৰা 3 নম্বৰ লিংকটোত ক্লিক কৰিব। কৰাৰ পিছত আপুনি ইয়াত এনেকুৱা আপোনাৰ মোবাইলত পেজ লোডিং হৈ যাব, য'ত বিচাৰিব পান আৰু আধাৰ নম্বৰ। পান নম্বৰ আধাৰ নম্বৰ এছ পাৰ এছ আধাৰ। তো আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱা নাম আছে তেনেকুৱা নাম বহাই দিব। মোৰ ডাটাখিনি মই ফিল আপ কৰোঁ। তো আপুনি নিশ্চয় চাবলৈ পালে। তো মোৰ পান কাৰ্ডৰ নাম্বাৰটো বহাই দিলোঁ, আধাৰ নাম্বাৰটো বহালোঁ আৰু মোৰ যেনেকুৱা আধাৰত নাম আছে তেনেকুৱা বহাই দিলোঁ। আপুনি আপোনাৰ এই ডিটেইলছসমূহ ডকুমেণ্ট চাই বহাই দিব। দিয়াৰ পিছত ইয়াত টিক মাৰ্ক লগাই দিব। দিয়াৰ পিছত আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI। তো ক্লিক কৰি দিলে। দিয়াৰ পিছত আপুনি নিশ্চয় চাবলৈ পাইছে কেপচা। তো আপুনি যেনেকুৱা কেপচা আছে আপোনাৰ যেনেকুৱা দেখাব তেনেকুৱাই আপুনি বহাই দিব, কেপিটেল স্মল যি দেখাইছে তেনেকৈ বহাই দিব। দিয়াৰ পিছত আপুনি ইয়াত চাবলৈ পাইছে লিংক আধাৰ। তো তাতে ক্লিক কৰিব। তো ইয়াত মই যিমান পাৰোঁ আপোনালোকক জুম কৰি দেখুৱাবলৈ যত্ন কৰি আছোঁ। তো ইয়াত নিশ্চয় চাবলৈ পালে লিংক আধাৰ। ইউৰ ৰিকুৱেষ্ট হেজ বিন সেন্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ।